গুড মৰ্ণিং মই গা পা ধুই ধুনীয়াকৈ ৰেডি হ'লোঁ। আজি আমাৰ ফালে বতৰটো ইমান এটা ভাল এইফালে আমাৰ নহয়। টিংকুদাই কাম যোৱাকালি কৰি ৰাতি আছে। বহুত ধুমুহা আহিল। টিংকুদা আজি বৰষুণ দিব নেকি? অ' টিংকুদা আজি বৰষুণ দিব নেকি বোলো? যোৱাকালি কিমান জোৰত আহিল ন বতাহ ধুমুহা। গেছটো চাফা কৰিব। ব্ৰেকফাষ্টৰ কাৰণে মই ৰুটি বেলি আছোঁ। হাজবেণ্ড আৰু মোৰ দেউতা খাই গ'ল, খালি মই আৰু জেঠাই আছিলোঁ, সেইকাৰণে 4খন বেলিছোঁ। তেলত বনাইছোঁ জেঠাইৰ কাৰণে, আৰু মোৰ কাৰণে মই শুকানকৈ বনাম। এয়া দেখিছে জেঠাইৰ কাৰণে তেলত বনাই আছোঁ। তেখেতে তেলত দিয়া ভাল পায় খাই। এয়া হৈ গ'ল জেঠাইৰ কাৰণে। এইবাৰ মোৰ কাৰণে মই বনাইছোঁ। মোৰ কাৰণে মই শুকানকৈ বনাম, যিহেতু মই ৰাতিপুৱা শুকান ৰুটি খাই ভাল পাওঁ। মই এতিয়া অইলি নাখাওঁ। জেঠাইৰ কাৰণে বনাই লৈছোঁ গোটেইখিনি, তাৰপিছতে মোৰ কাৰণেই বনাইছোঁ। এইফালে নাৰিকল কাটি সোনকালে দিছে কাটিলে জেঠাই মগুৰ লগত খাবলৈ। এয়া জেঠাই পিছত খাব, সেইকাৰণে মই আগতীয়াকৈ খাই লৈছোঁ, কাৰণ মোৰ শুকান ৰুটি ঠাণ্ডা হ'লে বেয়া লাগে খাই। তেখেতে কৈছে মই পিছত খাম, তুমি আগতীয়াকৈ খাই লোৱা, সেইকাৰণে মই আগতে খাই ল'লোঁ। ঘৰৰ ওচৰৰ ঘৰৰ খুৰাৰ ল'ৰাজন আহিছিলে, তেওঁলোকে কথা পাতি আছিল, মই খোৱাত ব্যস্ত হৈ আছোঁ। দেখিছোঁ মই একদম মানে আলুটো হেঁচি হেঁচি লৈছোঁ। খাই ভালেই লাগিছে। মিষ্টাৰে বনাইছিলে আলু ভাজি, আৰু এতিয়া ৰুটি শেষ হৈ গ'ল, সেইকাৰণে আলু কেইপিচ ৰৈ গ'ল। মই এতিয়া সুদে খাই আছোঁ। ঘৰটোৱে গছ পাত বতাহ আৰু আহিছিলে, যিহেতু ধুমুহা জনাইছোঁ আহিছিলে। যোৱাকালি বতাহ ধুমুহা আহিছিলে ৰাতি বহুত গোটেই লেতেৰা জোৰত, কৰিলে। সেইকাৰণে গোটেই গেৰেজটো লেতেৰা হৈ গৈছে। এইফালে আমাৰ টিংকুদাই গেৰেজ চাফা কৰি আজি যে আছে। পেহী মই ৰাতিপুৱা সাৰোঁতে কিমান একদম পাত ওলাইছে। ঘৰ চোতাল চবফালে আপোনাৰ পাতেৰে ভৰি পৰিছে। গম পাইছোঁ আপুনি। টিংকুদাই গেৰেজটো চাফা কৰিছে। আৰু এইখন দেখিছে আমাৰ ঘৰৰ সন্মুখত ধুনীয়া বাগান আছে। সেয়া তেওঁলোকে আহি পাত ছিঙি আছে। মই এনেই চাবলৈ আহিছোঁ বাহিৰটো। বতৰটো আজি বহুতেই বেয়া, বৰষুণ দিয়াৰো সম্ভাৱনা আছে, ঠিক নাই। এইফালে মই দুপৰীয়াৰ কাৰণে বনাইছোঁ বুটৰ দাইল। পিঁয়াজ দিলোঁ, তাৰপিছত আদা নহৰু দিলোঁ, ক্ষমা কৰিছোঁ, প্ৰথমে তেল দিছোঁ, তেজপাতো দিছোঁ, শুকান জলকীয়াও দিছোঁ লগতে। অকল মই বুটৰ দাইল আৰু চালাডহে বনাইছোঁ, বাকীখিনি মোৰ দাইল ভাজি বহুতখিনি আছে, যিখিনি মোৰ পেহীয়ে বনাইছে। প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰি ল'লোঁ। এই দেখিছে না, আলুখিনি মই ফ্ৰাই কৰি লৈছোঁ আগতীয়াকৈ। পিছতে বইল কৰি ল'লোঁ গোটেইখিনি, বুট দাইল আলু দি। আগতীয়াকৈ মই আলুখিনি ফ্ৰাই কৰি থৈছিলোঁ, কিন্তু এতিয়া মই যিহেতু পিঁয়াজৰ পৰা তেল বিৰিঙিলে, সেইকাৰণে মই আলুখিনি দি দিলোঁ। খাবলৈ বহুত টেষ্টিয়ে হৈছিলে, ধুনীয়া হৈছে। দেউতাইও ভাল পালে খাই, হাজবেণ্ডো খাই ভাল পালে।
এতিয়া মই জিৰা ধনিয়া গৰম মছলা দি দিছোঁ। এয়া গৰম মছলা, আগতীয়াকৈ জিৰা ধনিয়া গুড়ি দিলোঁ। দেউতাহঁত বাহিৰলৈ ওলাই কৈছিলে আহিব বুলি, পেহীয়ে মোক কৈছে দেউতাহঁত আহি আছে। মই কৈছোঁ অকণমান সময় আছে। আলুখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছতে মই বুটৰ দাইলখিনি দি দিলোঁ, কিন্তু ক্ষমা বিচাৰিছোঁ মই বুটৰ দাইল ঢালাও এইখিনি দিব নোৱাৰিলোঁ, সেইটো মই ভিডিঅ' কৰা নাছিলোঁ। বুটৰ দাইলখিনি দি দিলোঁ। এয়া পূৰা উতলি আছে ভৰভৰাই। এতিয়া উতলিব দিছোঁ, পানী শুকাবলৈ দিম। এয়া মই তিয়ঁহ গাজৰ পিঁয়াজ দি চালাড বনাইছিলোঁ, মই আৰু মায়ে খাই ভাল পাওঁ কাৰণে। আৰু বুটৰ দাইল বনোৱা হোৱাৰ পিছতে মই গেছটো চাফা কৰি দিলোঁ। এয়া আমাৰ দুপৰীয়া আহাৰ ৰেডি হৈ গ'ল। মই এতিয়া